যদিহে আপোনালোকে অনলাইনত শ্বপিং কৰে তেন্তে আপোনালোকে অলপ সাৱধান হ'ব, নতুবা আপোনালোকৰ মূৰটো মূৰৰে মাধমা পৰিব। এতিয়া মোক আমাজন দৰে এটা ইমান ডাঙৰ কোম্পানী বহুত বেয়াকৈ ঠকিলে, মানে পুৰা জেগাত দি দিলে। এতিয়া চাওক আপোনালোকে, আমাৰ দুখীয়া মানুহৰ কাৰণে এটকাও পইচা 2 টকাও পইচা, 100 টকালৈ যদি এটকা কমতি হয় 100 টকা নহয়, বা 1000 টকালৈ যদি এটকা কমতি হয় তেতিয়াহ'লে 1000 টকা নহয়। আমাৰ কাৰণে, বিশেষকৈ আমাৰ দুখীয়া মানুহখিনিৰ কাৰণে এটকাই আমাৰ কাৰণে বহুত মূল্য। এতিয়া কথাটো হৈছে কি, আপোনালোকে এই বস্তুটো দেখিছে, এই প্ৰডাক্টটো, এইটো মই আমাজনত আজি 2-3 মানৰ আগতে মানে এইটো মই অৰ্ডাৰ কৰিছিলোঁ। তাৰপাছত পাৰ্চেলটো মই পাই গ'লোঁ, এইটো বস্তুটো মই পাই গ'লোঁ দিলে। দিয়াৰ পাছত কি হ'ল, এতিয়া মই এইটো ৰিটাৰ্ণ কৰিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু আমাজনে এতিয়া মোৰ পৰা ৰিটাৰ্ণ লোৱা নাই। আপোনালোকে দেখিছে, এইটো আচলতে কিয় ৰিটাৰ্ণ কৰিবলগীয়া আছে, ইহঁতে কিয় মোক মাৰিলে, মই সবিশেষ আপোনালোকক দেখাইছোঁ। চাওক আপোনালোকে দেখিছে এই বস্তুটো, চাওক এইটো মই খুলি দিছোঁ, আপোনালোকক খোলাই আছে বাৰু অলৰেডি, মই আকৌ এবাৰ খুলিছোঁ, আপোনালোকে দেখিছে। চাওক ইমান বেয়াকৈ ঠকিলে নহয় আপোনালোকে। গতিকে সকলোৱে মানে যেতিয়া বস্তু আপোনালোকে অনলাইনত পৰাপক্ষত ল'ব নালাগে। আচলতে যিটো বস্তু আমাৰ ওচৰৰ দোকানত বা ওচৰৰ বজাৰত পোৱা নাযায়, আচলতে সেই বস্তুবিলাকহে আমি অনলাইনত অৰ্ডাৰ দিব লাগে, নতুবা সিহঁতে আমাক বহুত ঠগি আছে, বহুত ঠগে। ফ্লিপকাৰ্ট, আমাজন সকলোৱে আমাক বহুত বেয়াকৈ ঠগে। চাওক আপোনালোকে দেখিছে এই বস্তুটো, চাওক এই বস্তুটো কি আহিলে, এইটো পেঞ্চিল বেটি আহিছে। পেঞ্চিল বেটি মই দোকানতো কিনিব পাৰোঁ। চাওক দোকানত কি কিনিব নোৱাৰোঁ নেকি? 10 টকা 10 টকা 10 টকা 10 টকা আছে, 3টা 4 5 6 7 8 9 10, 10টাত 100 টকা। 100 টকা লৈ পেলাই মই দোকানটো কিনিব পাৰোঁ। ইহঁতে কি কৈছে, 300 টকা লৈছে। আপোনালোকৰ ৰেটটো দেখাই দিম মই। 300 টকা ইহঁতে মোৰ পৰা বস্তুটো লৈ লৈছে। বস্তুটোৰ ৰেট ইহঁতে 300 টকা লৈ লৈছে। চাওক আপোনালোকে দেখিবলৈ পাইছে, 300 টকা ইহঁতে মোৰ পৰা লৈ লৈছে, 300 টকা লৈ লৈছে ইহঁতে। আৰু এই বস্তুটো মোৰ কোনো কামৰ নহয়। আচলতে মই এই বস্তুটো অৰ্ডাৰ দিয়া নাছিলোঁ, মই দিছিলোঁ এইটো। চাওক এই বয়া মাইকৰ ভিতৰত যিটো বেটাৰী থাকে যে, আচলতে মই দেখাইছোঁ আপোনালোকক, এই বেটাৰীটো অৰ্ডাৰ দিছিলোঁ। অফলাইনত পোৱা নাছিলে, নাছিলোঁ আচলতে, গতিকে লৈ দিব লাগে এই বেটাৰীটো দিছিলোঁ। সিহঁতে দি দিলে মোক মুঠতে এই পেঞ্চিল বেটাৰীটো। এতিয়া আপোনালোকে কওকচোন, এই পেঞ্চিল বেটাৰীটো আচলতে মই ক'ত লগাম? আপোনালোকে নিজে কওকচোন, এই পেঞ্চিল বেটাৰীটো আচলতে ক'ত লগাম? আৰু সিহঁতক মই ৰিটাৰ্ণ কৰিব চেষ্টা কৰি আছোঁ, বাৰে বাৰে মই ফোন কৰিছোঁ, কাষ্টমাৰ কেয়াৰৰ লগত কথা পাতিছোঁ, কিন্তু সিহঁতে মোৰ লগত মানে মোৰ প্ৰডাক্টটো মানে ৰিটাৰ্ণ লোৱা নাই। এতিয়ালৈকে মানে কোনো খা খবৰ ৰখা নাই সিহঁতে। গতিকে মই সকলো অসমবাসী ৰাইজক মই এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ, যাতে আপোনালোকে অনলাইনত শ্বপিং কৰোঁতে সদায় সাৱধানে শ্বপিং কৰিব। আচলতে যিটো বস্তু প্ৰকৃততে ওচৰৰ দোকানত বা ওচৰৰ মাৰ্কেটত পোৱা নাযায়, আচলতে সেই বস্তুখিনিহে সেই বস্তুটোহে আমি অনলাইনত অৰ্ডাৰ কৰিব লাগে। নহ'লে আমি যিবিলাক পাওঁ ওচৰত বস্তুবিলাক দোকানে বা বজাৰত পাওঁ, তেতিয়াহ'লে আমি সেই বস্তুবিলাক যে অনলাইনৰ পৰা কেতিয়াও ল'ব নালাগে। নহ'লে সিহঁতে আমাৰ লগত বহুত ফ্ৰড কৰে। গতিকে সকলো অসমবাসী ৰাইজে যাতে সাৱধান হয়, মই তাকে কামনা কৰিছোঁ। আমাৰ কাৰণে 1 টকা 2 টকা আমাৰ কাৰণে এটকাই বহুত মূল্য। গতিকে মই ভাবোঁ আমি সাৱধান হোৱাটো খুবেই যোগ্য। ধন্যবাদ।